নমস্কাৰ দৰ্শকসকল, আপোনালোকক পুনৰ স্বাগতম আমাৰ নিউজ 24লৈ। আমাৰ মাজত আজি পুনৰ উপস্থিত আছে গুৰুজী গৌতম। নমস্কাৰ গুৰুজী গৌতম। নমস্কাৰ গুৰুজী গৌতমৰ লগত কথা পতাৰ আগতে আপোনালোকক এটা নিউজ জনাব বিচাৰিছোঁ যে আমাৰ হেমন্ত মামা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাই ছেকেণ্ডেৰী পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিম বুলি কৈছে। আপুনি এই বিষয়ত কি ক'ব গুৰুজী গৌতম? মোৰ মতে এইটো ভাল পদক্ষেপ লৈছে আমাৰ মামাই, কিয়নো ছোৱালীবোৰক স্কুটি দিয়া মানে হৈ গ'ল সৰু সুৰা এক্সিডেণ্ট। সেই এক্সিডেণ্টৰ কাৰণে সিহঁত যাব হস্পিটেল ভালেখিনি খৰচ হ'ব। তাৰ উপৰি স্কুটিখন ঠিক কৰিবৰ কাৰণে লাগি গ'ল মেকানিকেতো ভালকৈ ৰকম ল'ব। সেইখিনিৰ ওপৰত আকৌ আছে চালান কাটিব ঠিকছে, বুজিছে নহয়? এইখিনিৰ পৰা আমাৰ অৰ্থনীতি মানে ওপৰলৈ উঠিব, বুজিছে নহয়? মাষ্টাৰ মাইণ্ড আমাৰ মামা, বুজিছে? সেইকাৰণে কৈছোঁ মই এইটো ভাল পদক্ষেপ। হয় গুৰুজী গৌতম, হয়, ধন্যবাদ আপোনাৰ মন্তব্য আগবঢ়োৱাৰ বাবে। এতিয়া বিদায় লৈছোঁ, পুনৰ লগ পাম, ধন্যবাদ।